ranking of the most influential in history. Written by Michael H. Hart. This American he বৰ্তমান কিছুমান কলংকিত মানুহে নিজৰ কলংকিত জীৱন বচাবলৈ কিতাপ লিখি আছে। কিতাপ লিখিব লাগে, ভাল কথা, কিন্তু এওঁলোকে এনেধৰণৰ কিতাপ লিখি আছে যিবোৰ কিতাপ লিখিলে মানুহৰ মাজত থকা ভাতৃত্ববোধ নষ্ট হ'ব, মানুহৰ মিলা প্ৰীতি বিনষ্ট হ'ব, মানুহে আন্দোলন কৰিব, মানুহৰ মিলা প্ৰীতি একেবাৰে শেষ হৈ যাব। আৰু এইবোৰ কিতাপ পঢ়িলে মানুহৰ জ্ঞান বৃদ্ধি নহ'ব, মানুহ পথ হেৰাই পেলাব। ইতিমধ্যে দুখন কিতাপ ভাইৰেল হৈ পৰিছে। এটা হ'ল বৈদিক সন্তা, ৰঞ্জিত কুমাৰ শৰ্মাই লিখিছে। ৰঞ্জিত কুমাৰ শৰ্মা কোনে? অসমৰ ৰাইজে তেওঁক ভালকৈ চিনি পায়। কিছুদিন পূৰ্বে তেখেতৰ এটা অডিঅ' ক্লিপ ভাইৰেল হৈ পৰিছিল। তেখেত কোন নাৱৰ মাঝি সকলোৱে চিনি পায়। তেখেতে কিতাপ লিখিছে সেইটো কথা নহয়, কথা হ'ল কিতাপত তেওঁ কি লিখিছে। তেওঁ কিতাপত লিখিছে যে প্ৰফেট মহম্মদ নেকি মুবলিং সিং শিকোৱাইছে, তেওঁ তৰোৱাল লৈ ইছলাম প্ৰচাৰ কৰিছে। এইবোৰ গ্ৰহণযোগ্য কথা নহয়, এইবোৰ মিছা কথা। এইবোৰ প্ৰফেট মহম্মদৰ ওপৰত জাপি দিয়া হৈছে। প্ৰফেট মহম্মদ কেতিয়াও মানুহক অন্যায়ভাৱে প্ৰহাৰ কৰা নাছিল। প্ৰফেট মহম্মদ সকলো সময় সমন্বয়ৰ কথা কৈছিল, ভাতৃত্ববোধৰ কথা কৈছিল। যদি আপুনি ভালকৈ ইতিহাস পঢ়ে আপুনি নিশ্চয় গম পাব যে আল্লাহৰ নবী সদা সৰ্বদা মানুহক সুপথৰ কথা কৈছিল। নবীৰ কালত আৰবত ভাইৰেল হৈ পৰিছে যে মহম্মদে মানুহক মাৰপিট কৰে, মহম্মদ পাগল। মক্কাৰ পৰা মানুহ যাবলৈ ধৰিলে। এজন মহিলা মক্কাৰ পৰা গুচি যাই আছে, আল্লাহৰ নবীৰ লগত সাক্ষাৎ হৈ গ'ল। নবীজি দেখিলে যে মহিলাজনীৰ যিবোৰ চামান বহুত ভাৰী, ল'ব পৰা নাই। তেতিয়া প্ৰফেট মহম্মদে ক'লে, আপুনি মোক দি দিয়া, মই আপোনাক হেল্প কৰোঁ। পিছে আল্লাহৰ নবী সুধিলে, আপুনি মক্কাৰ পৰা কিয় গুচি যাই আছে? তেতিয়া কৈছিল যে মক্কাত মহম্মদ নামৰ এটা পাগল আছে, সি মানুহক মাৰপিট কৰে, মুবলিং সিং কৰে। তেতিয়া নবীজি সেই মহিলাজনীক হেল্প কৰি ৰিটাৰ্ণ আহিব ধৰিলে। তেতিয়া সেই মহিলাজনী ক'লে যে তুমি কোন হয়? তেতিয়া মহম্মদে ক'লে, মই মহম্মদ, মই সেই মহম্মদ যাৰ বিষয়ে আপুনি অলপ আগত ক'লে মুবলিং সিং কৰে, মানুহক মাৰপিট কৰে, মই সেই মহম্মদ। তেতিয়া সেই সময়ত মহিলাজনী কান্দিব ধৰিলে আৰু ক'লে, মই যি কথা শুনিছিলোঁ সেইবোৰ ভিত্তিহীন, সেইবোৰ মিছা কথা। আজি মই আপোনাক চাই মই বুজিলোঁ যে আপুনি মুবলিং সিং নকৰে, আপুনি মানুহক জোৰ জবৰদস্তি নকৰে, আপুনি মানুহক মাৰপিট নকৰে। তেতিয়া সেই মহিলাজনী মুছলমান হৈ গৈছিল। আপুনি ভালকৈ জানি লওক, আপুনি ইতিহাস অধ্যয়ন কৰক। 1978 চনত এখন কিতাপ উন্মোচন হৈছিল, 300 ranking of the most influential in history, written by Michael H. Hart. This American, he goes out of his way to search in history for the 100 most influential men from Adam alayhi salam up to current times, and he gives
a list of those 100 most influential men. তেখেতে ভাবিলে যে মই আদম নবীৰ পৰা বৰ্তমান সময়লৈকে যিমানবোৰ মহামানৱ আহিছিল মই 100 জন মহামানৱৰ ইতিহাস লিখিব ধৰিলে। কিতাপ উন্মোচন হৈ গ'ল। মানুহে যেতিয়া কিতাপখন খুলিলে দেখিবলৈ পালে সেই কিতাপখনত যিজন ব্যক্তিৰ নাম প্ৰথম আহিছে সেইজন ব্যক্তিৰ নাম হ'ল প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম। তেতিয়া সাংবাদিকসকলে সুধিলে, মাইকেল ইছহাৰ্ট, আপুনি প্ৰফেট মুহাম্মদৰ কথা প্ৰথমে কিয় উল্লেখ কৰিলে? আৰু বহুত মানুহ আছিল। তেতিয়া মাইকেল ইছহাৰ্টে কৈছিল যে মই মুহাম্মদৰ চাৰিওফালে তেখেতৰ জীৱন অধ্যয়ন কৰিছোঁ, তেওঁতকৈ বেষ্ট মানুহ, তেওঁতকৈ ভাল মানুহ পৃথিৱীত আজিলৈকে অহা নাই আৰু কোনোদিন নাহে। যদি আপুনি ভালকৈ ইতিহাস অধ্যয়ন কৰে আপুনি পাব। ইংলেণ্ডৰ ব্ৰিটিছ মিউজিয়ামত যদি আপুনি কোনোবা দিন যায়, তাত এণ্ট্ৰেন্স গেটত পাথৰেৰে লিখা আছে, এজ এ ফাদাৰ, এজ এ টিচাৰ, এজ এ ল গিভাৰ, এজ এ ল মেকাৰ, এজ এ ৰিফৰ্মাৰ অফ ছ'চাইটি, মুহাম্মদ ইজ এ ছুপাৰমেন অফ দ্য ৱৰ্ল্ড। আপুনি ইতিহাস নাজানে, আপুনি এজন ভণ্ড মানুহ হয়। আপুনি প্ৰফেট মুহাম্মদক বদনাম কৰিবলৈ আপুনি এইবোৰ কুকৰ্ম কৰি আছে। আপুনি ভালকৈ জানে যে আমি প্ৰফেট মুহাম্মদক বহুত বেছি ভাল পাওঁ, নিজৰ জীৱনতকৈ বেছি ভাল পাওঁ। তেখেতৰ কাৰণে আমি জীৱন দিবলৈ প্ৰস্তুত আছোঁ। আজি মই এই ফেচবুক লাইভৰ জৰিয়তে কৈ আছোঁ যে মই প্ৰফেট মুহাম্মদক ইমানেই বেছি ভাল পাওঁ, মই তেখেতৰ সন্মান ৰক্ষাৰ্থে যিকোনো সময়ত জীৱন দিবলৈ প্ৰস্তুত। সেয়েহে মই প্ৰধানমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক কৈ আছোঁ, কাটাৰ আহ্বান জনাওঁ যে অতি সোনকালে এই বৈদিক সন্ত্ৰাস নামৰ কিতাপ ব্ৰেণ্ড কৰিব লাগে। ব্ৰেণ্ড কৰি লিখকজনক এৰেষ্ট কৰি শাস্তি দিব লাগে, কিয়নো সি আমাৰ নবীৰ ওপৰত আঘাত কৰিছে, আমাক বহুত দুখ দিছে, আমাৰ নবীক প্ৰফেট মুহাম্মদক তেওঁ গালি দিছে। এয়া আমি কেতিয়াও সহ্য নকৰোঁ।